হেল্ল' গাইজ, ৱেলকাম টু ইউটিউব চেনেল। এতিয়া মোৰ লগত আছে বৰ্তমান মেপখন, আৰু এই ৱৰ্ল্ড মেপখনৰ আমি মিডল ইষ্টলৈ যাম, মানে আফ্ৰিকা আৰু এছিয়াৰ মাজৰ যিটো জেগা সেইটো তালৈ যাম। চ' হিয়াৰ ইউ গ' অ'কে চ' চাবা। চ' এই মিডল ইষ্টৰ যিটো পৰ্চন এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। এনি টাইম আপুনি শুনিব পাৰে ইজৰাইলৰ কথা, ইজিপ্তৰ কথা, চুডানৰ কথা, বা চাউদি আৰবিয়াৰ কথা, ওমান, কাটাৰ, চ' গোটেইখিনি দেশ বহুত বেছি ইম্পৰ্টেণ্ট হয়। গতিকে আমি প্ৰথমে পঢ়িম ৰেড চি, তাৰপৰা আপোনালোকক ক'ম মই গাল্ফ অফ পাৰ্চিয়ান গাল্ফ, চ' এইটো পাৰ্চিয়ান গাল্ফ, এইখন কয় ৰেড চি বুলি, আৰু এইটোক কয় আৰেবিয়ান চি, যিটো হৈছে হেৰিয়ৰ পাৰ্ট, ইণ্ডিয়ান অ'চেনৰ পাৰ্ট, আৰু এইটো হৈছে জানা নেকি এইটো গাল্ফ অফ এডেন বুলি কয়। এডেন বুলি কয়, চৰি এডেন নহয়, এডেন বুলি কয়। অ'কে, চ' এতিয়া আমি পঢ়িম ৰেড চিৰ আশে পাশে যিবিলাক দেশ আছে এইবিলাকক মই বহুত ইজিলি নেমনিক্স এটা দিম আপোনালোকক, বহুত ইজি হয়, ঠিক আছে। চ' নেমনিক্সটো হৈছে ডেইজি, ঠিক আছে। চ' ডেইজিৰ পৰা কি আহিছে, ডিৰ পৰা মানে ডিৰ পৰা কি আহিব কওকচোন আপোনালোকে। ডিৰ পৰা আহিব জিবুটি। আমি জিবুটি বুলি নকওঁ হা, ইয়াত ডিটো চাইলেণ্ট আছে, জিবুটি, ঠিক আছে। ই পৰা আহিব কি আহিব কওক, ই পৰা আহিব ইৰিট্ৰেৰিয়া। এখন হৈছে জিবুটি, এখন হৈছে ইৰিট্ৰেৰিয়া আহিব। এছৰ পৰা আহিব চুডান, এছৰ পৰা আহিব চাউদি আৰবিয়া, এইটো এয়া হ'ব লাগে, ঠিক আছে। ত' চাউদি আৰবিয়া। ই পৰা আহিব কি, ই পৰা আহিব ইজিপ্ত আহিব। ইজিপ্তৰ কেপিটেল কি তোমালোকে মোক কমেণ্ট বক্সত জনাবাচোন হা, উইদাউট এনি গুগল হেল্প। চ' লাষ্ট আছে কি ৱাই মানে কি ইউমান, ঠিক আছে। চাউদি আৰবিয়া, এফালে আছে ইজিপ্ত, হৈ গ'ল গোটেইখিনি কাণ্ট্ৰি। এখন হ'ল চুডান, হৈ গ'ল। কেইখন কাণ্ট্ৰি আছে, 1 2 3 4 5, 1 2 3 4 5 6খন কাণ্ট্ৰি আছে। অ'কে, ঠিক আছে। তো এইটো হ'ল ডেইজিটো হ'ল এটা চিম্পল ট্ৰিক্স, যাৰ দ্বাৰা আপোনালোকে ৰেড চিৰ আশে পাশে যিমানবিলাক দেশ আছে সেইবিলাকক আপোনালোকে মনত ৰাখিব পাৰে। ডেইজি হৈছে। চ' মই নেক্সটলৈ যাব পাৰোঁ এতিয়া। অ'কে, নেক্সট, ঠিক আছে। চ' দুদিনমান আপোনালোকে চাগে শুনিছিলে নিউজত যে এখন চাইনাৰ জাহাজ আছিলে এভাৰগ্ৰীণ জাহাজ বুলি, সেইখন এই যোনটো হেৰি কি কয় চুইচ কেনালত ফচি গৈছিলে, মানে তাতে ৰখি গৈছিলে চাগে, বহুতে ফটো দেখিছিলে। আৰু এই যোনটো দেখিছে নহয় এনেকৈ ত্ৰিভুজৰ টাইপৰ যিটো আছে ন, এইটোক কয় পেনিনচুলা হা। পেনিনচুলাক কি বুলি কয়, চিনাই পেনিনচুলা বুলি কয় হা। পেনিনচুলা মানে হৈছে তিনিওফালে পানীৰে আগুৰি থকা জেগা, যাক কয় চিনাই পেনিনচুলা বুলি কয়। আৰু এই যোনটো মানে হেৰি দেখিব আপোনালোকে যদি ভালকৈ চাই, এইখন ইমান এটা ইয়াত ক্লিয়াৰলি দিয়া নাই। যদি ইয়াতে চাই, ইয়াতে আছে চুইচ কেনাল, আৰু চুইচ কেনালৰ পাৰ হৈয়ে পায় পৰ্ট চেইডটো হৈছে ইজিপ্তৰ এটা পৰ্ট হৈছে। আৰু এইফালে গৈছে নীল ৰিভাৰ হৈছে, আৰু এইটোক কয় চেনাই পেনিনচুলাৰ। আৰু ইয়াতে দেখিছে নহয়, এই যে পাৰ্টটো যে এই দুটা পাৰ্ট আছে ইয়াতে, এইবাৰ সৰুকেইটা ষ্টেট আছে, এই ষ্টেটটোক কয় ষ্টেট অফ বাদল। ৱেইট মই স্পেলিংটো চাব লাগিব, ভুল হৈছে চাগে, কাৰণ বহুত কনফিউজিং বস্তু হয়। ঠিকে আছে, বাদল মণ্ডেপ, বাবল মণ্ডপ। চ' এইটোক কয়, এই যোনটো ষ্টেট আছে দেখিছে নহয়, এই যোনটো সৰুকৈ এটা জেগা হেৰি আছে, এটা ষ্টেট টাইপৰ আছে, তো এইটোক কয় ষ্টেট অফ বাদল মণ্ডপ। অ'কে, আৰু বাদল মণ্ডপৰ যোনটো আছে এইটো ইয়াক কয়
কি জানে নাই এইটো এই যিখন আছে এই যে পাৰ্টটো দেখিছে এইটোক কয় গাল্ফ গাল্ফ অফ এডেন ঠিক আছে চ' ষ্ট্ৰেট অফ বাদাল মণ্ডপে কাক কানেক্ট কৰিছে ৰেড চি প্লাছ গাল্ফ অফ আডেন অ'কে চ' গাল্ফ অফ আডেন নিদি আপোনালোকক দিব পাৰে আৰেবিয়ান চি নহ'বা ইণ্ডিয়ান অ'চেন ঠিক আছে আৰু এইফালে ৰেড চিয়ে কানেক্ট কৰিছে কাক ইণ্ডিয়ান অ'চেন আৰু মেডিটেৰিয়ান চি ঠিক আছে এখন হ'ল মেডিটেৰিয়ান চিও কাণ্ট্ৰিখিনি কেনেকৈ মনত ৰাখিব লাগে মই ক'ম বহুতখিনি কাণ্ট্ৰি আছে তাত চ' সিমানেই আজি সিমান নহয় আৰু ৰেড চিৰ ওপৰত ইমানখিনি আছিলে বাকী আমি পঢ়িম হৰ্ণ অফ আফ্ৰিকাখনক কেনেকৈ আমি মনত ৰাখিম হৰ্ণ মানে কি হয় এই দেখিছে নহয় আপোনালোকে এই যে যোনটো আছে এইটো এনেকৈ দেখিছে নাই এইটো এটা এশিঙীয়া গড়ৰ খৰ্গৰ নিচিনা হৈ আছে চ' এইটোক কয় হৰ্ণ অফ আফ্ৰিকা অ'কে চ' হৰ্ণ অফ আফ্ৰিকা চাৰিখন দেখুৱাই মনত ৰাখিবলৈ বহুত ইজি হয় চিড চিম্পল থিং এছ মানে কি হ'ব কওকচোন এছ মানে কি হ'ব ইয়াতে এছ মানে হ'ব ইয়াতে চুডান এখন দেখিছে চুডান এছ মানে হৈছে ৱেইট চ' এছ মানে হৈছে চুডান এখন ই মানে হৈছে ইৰিট্ৰেৰিয়া অ'কে আকৌ ই মানে হৈছে কি হ'ব ইথিঅ'পিয়া আৰু ডি মানে হৈছে জিবুটি হৈ গ'ল চ' আমি পঢ়িলোঁ ডেইজি মানে হৈছে ৰেড চিৰ চাৰাউণ্ডিঙত যিমানবিলাক দেশ আছে সেই দেশকেইখনৰ নাম আৰু চিড মানে হৈছে যিটো হৰ্ণ অফ আফ্ৰিকাৰ আশে পাশে থকা মানে হৰ্ণ অফ আফ্ৰিকাৰ যিটো দেশ যিখন দেশ লৈ হৈছে সেইখন হৈছে হৰ্ণ অফ আফ্ৰিকা আৰু পঢ়িলোঁ আমি ষ্ট্ৰেট অফ বাদাল মণ্ডপ আৰু পঢ়িলোঁ আমি গাল্ফ অফ এডেন আৰু পঢ়িলোঁ পৰ্ট চেইড আৰু চুইচ কেনাল আৰু চেনাই পেনিনচুলাৰ ঠিক আছে চ' নেক্সট ক্লাছত পঢ়িম আমি পাৰ্চিয়ান গাল্ফ এইটো ইয়াৰ যিখিনি কাউণ্ট্ৰি আছে কেনেকৈ মনত ৰাখিম আমি অ'কে থেংক ইউ ছ' মাছ